নমস্কাৰ, মই নীলোৎপল শইকীয়া। আজি আমি পঞ্চম শ্ৰেণীৰ আমি আৰু আমাৰ পৰিৱেশ বিষয়ৰ আমাৰ পৰিৱেশ পাঠটি আলোচনা কৰিম। ইয়াৰ আগতে এই পাঠটোৰ ওপৰত মই এটা ভিডিঅ' বনালোঁ। যিসকলে চাইছা তোমালোকে বুজি পাইছা বুলি মই ভাবিছোঁ, আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে চোৱা নাই তোমালোকে এই ভিডিঅ'টো চোৱাৰ আগত প্ৰথম খণ্ডৰ ভিডিঅ'টো চাই ল'বা। আমি পৰিৱেশৰ জৈৱিক উপাদানৰ বিষয়ে আলোচনা কৰি আছিলোঁ। আজি আমি জৈৱিক উপাদান প্ৰাণী আৰু অণুজীৱৰ বিষয়ে আলোচনা কৰিম, আৰু অজৈৱিক উপাদানসমূহৰ বিষয়ে আমি আলোচনা কৰিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আহা এতিয়া পাঠটি আৰম্ভ কৰোঁ। জৈৱিক পৰিৱেশৰ আন এবিধ গুৰুত্বপূৰ্ণ উপাদান হ'ল প্ৰাণী। কিছুমান প্ৰাণী মাটিত থাকে আৰু আন কিছুমান প্ৰাণী পানীত থাকে। ভিন ভিন পৰিৱেশত ভিন ভিন প্ৰাণী বসবাস কৰে। প্ৰাণী বুলি ক'লে আমি সাধাৰণতে খালী চকুৰে দেখা চলা ফুৰা কৰিব পৰা কিছুমান জীৱকে আমি বুজি পাওঁ। যেনে আমি দেখা পোৱা সৰু পৰুৱাটোৰ পৰা ডাঙৰ হাতীটোলৈকে এই সকলোবিলাকেই হ'ল প্ৰাণী। আমি ইয়াৰ আগত আলোচনা কৰি আহিছোঁ যে সকলো পৰিৱেশত একেধৰণৰ উদ্ভিদ পোৱা নাযায়। ভিন ভিন পৰিৱেশত উদ্ভিদ ভিন ভিন হয়। ঠিক তেনেদৰে সকলো পৰিৱেশতে আমি সকলোবিলাক প্ৰাণী নাপাওঁ। বেলেগ বেলেগ পৰিৱেশত বেলেগ বেলেগ প্ৰাণী বসবাসৰ উপযোগী, মানে থকাৰ উপযোগী। এতিয়া বেলেগ বেলেগ পৰিৱেশত থকা কেইবিধমান প্ৰাণীৰ বিষয়ে আমি আলোচনা কৰোঁ আহা। উট। মৰুভূমি অঞ্চলত দিনত প্ৰচণ্ড গৰম আৰু ৰাতি হ'লে বালিবোৰ চেঁচা হৈ প্ৰচণ্ড ঠাণ্ডা পৰে। ইয়াত পানী বৰ অভাৱ, আৰু মৰুভূমিৰ প্ৰধান প্ৰাণী হ'ল উট। তোমালোকে সকলোৱে জানা যে উটক মৰুভূমিৰ জাহাজ বুলি কোৱা হয়। মৰুভূমিত উটৰ উপৰিও হৰিণা, সাপ, মকৰা আদিও থাকে। উটে মৰুভূমিৰ প্ৰচণ্ড গৰম আৰু পানীৰ অভাৱ সহ্য কৰিব পাৰে। এতিয়া ঠাণ্ডা ঠাই বা বৰফত থকা কেইবিধমান প্ৰাণীৰ বিষয়ে আমি আলোচনা কৰোঁ আহা। মেৰু অঞ্চলত অতিশয় শীতল আৰু বৰফেৰে ভৰা। এনে শীতল পৰিৱেশতো কিছুমান প্ৰাণী জীয়াই থাকে। ইয়াৰ ভিতৰত প্ৰধান হ'ল বগা ভালুক। বগা ভালুক তোমালোকে দেখিছানে? ইহঁতৰ দীঘল আৰু ঘন নোমেৰে ঢকা গাৰ ছালখনে ইহঁতক জাৰৰ পৰা ৰক্ষা কৰে। ইহঁতে মাছ, চিল আদি খাই জীয়াই থাকে। মেৰু অঞ্চলত থকা আন এবিধ প্ৰাণী হ'ল পেঙ্গুইন। পেঙ্গুইনে উৰিব নোৱাৰে, সাঁতুৰিব আৰু দৌৰিব পাৰে। সাগৰত থকা সৰু মাছ এই পেঙ্গুইনবিলাকে খায়, আৰু পেঙ্গুইনৰ গাটো দীঘলীয়া ডিম্বাকৃতি হয়। অতি শীতল অঞ্চলত পোৱা আন এবিধ প্ৰাণী হ'ল বল্গা হৰিণ। হৰিণ তোমালোকে দেখিছা, হয় নহয়? এইবিধ হৰিণ 7 ফুট পৰ্যন্ত ওখ হয়। ইহঁতৰ দীঘল আৰু শাখা প্ৰশাখাযুক্ত শিং থাকে। ছাত্ৰ ছাত্ৰীসকল, অতি ঠাণ্ডা ঠাইত থকা আন এবিধ প্ৰাণী হ'ল য়াক। ইয়াৰ দেহটো দীঘল আৰু নোমেৰে আৱৰা। ঠিক তেনেকৈ তৃণভূমি অঞ্চলত হাতী, গড়, হৰিণা, জেব্ৰা, জিৰাফ আদি তৃণভোজী প্ৰাণী জাক পাতি থাকে। এই তৃণভূমি অঞ্চলত বাঘ, সিংহ আদি মাংসভোজী প্ৰাণীও থাকে। আমাৰ অসমত হাতী, গড়, হৰিণা, বাঘ, ভালুক আদি আছে। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এতিয়া বুজি পালা যে বিভিন্ন পৰিৱেশত খাপ খাব পৰাকৈ ভিন ভিন পৰিৱেশৰ প্ৰাণীৰ শৰীৰৰ গঠন বেলেগ বেলেগ হয়, আৰু বিভিন্ন পৰিৱেশ অনুসৰি প্ৰাণীয়ে নিজৰ নিজৰ খাদ্য বিচাৰি লয়। আমি জানো যে পৰিৱেশৰ জৈৱিক উপাদান হ'ল উদ্ভিদ, প্ৰাণী আৰু অণুজীৱ। ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি অণুজীৱৰ বিষয়ে আলোচনা কৰোঁ আহা। অণুজীৱ বুলি ক'লে খালী চকুৰে দেখা নোপোৱা
অণুবীক্ষণ যন্ত্ৰৰ সহায়তহে দেখা পোৱা ক্ষুদ্ৰ ক্ষুদ্ৰ জীৱবিলাকক অণুজীৱ বুলি কোৱা হয়। আৰু এই অণুজীৱবিলাক বায়ু, পানী, মাটি সকলোতে থাকে। অণুজীৱবিলাক কিছুমান বেক্টেৰিয়া আৰু কিছুমান ভাইৰাছ। এই অণুজীৱবিলাকৰ কিছুমান অণুজীৱ আমাৰ কাৰণে উপকাৰী, আমাৰ কাৰণে ভাল, আৰু কিছুমান অণুজীৱ আমাৰ কাৰণে অপকাৰী। আৰু কিছুমান বেক্টেৰিয়াই মৃত উদ্ভিদ আৰু প্ৰাণীৰ পচন ঘটাই পচন সাৰ তৈয়াৰ কৰে। কিছুমান বেক্টেৰিয়াই গাখীৰক দৈত পৰিণত কৰে। পাওৰুটি প্ৰস্তুত কৰোঁতে আমাক বেক্টেৰিয়া ব্যৱহাৰ কৰা হয়। আৰু কিছুমান বেক্টেৰিয়াই আমাক বেমাৰো কৰে। আনহাতে এতিয়া কি হৈ আছে বাৰু? এতিয়া কৰোণা ভাইৰাছ হৈ আছে, নহয় জানো? কৰোণা ভাইৰাছৰ ফলত আমি এতিয়া বাহিৰলৈ ওলাব নোৱাৰা এটা অৱস্থা হৈছে। এই কৰোণা ভাইৰাছ বা COVID-19টো কি হৈছে? এটা ভাইৰাছ। আৰু ভাইৰাছবিলাক সাধাৰণতে বেক্টেৰিয়াতকৈ বহুত বেছি সৰু। বেছিভাগ ভাইৰাছেই আমাৰ কাৰণে অপকাৰী, আমাৰ কাৰণে বেয়া। আৰু ভাইৰাছবিলাকৰ পৰা ৰক্ষা পাবলৈ আমি আগতীয়াকৈ প্ৰতিষেধক ল'বলগীয়া হয়। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এতিয়া পৰিৱেশৰ জৈৱিক উপাদানৰ বিষয়ে বুজি পালা। এতিয়া আমি পৰিৱেশৰ অজৈৱিক উপাদানৰ বিষয়ে আলোচনা কৰিম। আমি জানো যে বায়ু, পানী, মাটি, সূৰ্যৰ পোহৰ আদি হৈছে আমাৰ পৰিৱেশৰ অজৈৱিক উপাদান। আহা এতিয়া আমি পানীৰ বিষয়ে আলোচনা কৰোঁ। পানী আমি সকলোৱে দেখিছোঁ। পানী অবিহনে কোনো জীৱ জীয়াই থাকিব নোৱাৰে। পৃথিৱীৰ মুঠ পানীভাগৰ বেছিভাগ পানীয়ে সাগৰ আৰু মহাসাগৰত আছে। তাৰ উপৰিও খাল, বিল, পুখুৰী, নদ-নদী, জান-জুৰি, ভূগৰ্ভৰ পানী এইবিলাকেই হ'ল পানীৰ একো-একোটা উৎস। পানী আমি সংৰক্ষণ কৰিব লাগে। পানী আমি অবাবত নষ্ট কৰিব নালাগে। পৰিৱেশৰ আন এটা অজৈৱিক উপাদান মাটি। মাটি পৰিৱেশৰ এক অপৰিহাৰ্য অংগ। উদ্ভিদ আৰু প্ৰাণীৰ বাবে মাটি অপৰিহাৰ্য। আমাক মাটি লাগিবই, নহয় জানো? মাটিৰ পৰা উদ্ভিদে প্ৰয়োজনীয় পানী আৰু খনিজ লৱণ গ্ৰহণ কৰে। আৰু সকলো ঠাইতে মাটিৰ গুণাগুণ একে নহয়। কিছুমান মাটি উৰ্বৰ আৰু আন কিছুমান মাটি অনুৰ্বৰ। কিছুমান মাটি সাৰুৱা আৰু আন কিছুমান মাটি সাৰুৱা নহয়। পৰিৱেশৰ আন এবিধ অজৈৱিক উপাদান হ'ল বায়ু। আমি উশাহত কি লওঁ বাৰু? বায়ু লওঁ, হয়নে? বায়ু নহ'লে আমি জীয়াই থাকিব পাৰিমনে? নিশ্চয় নোৱাৰোঁ। বায়ু নাথাকিলে আমি প্ৰাণীবিলাক জীয়াই নাথাকিম। বায়ু থকাৰ বাবেই আমাৰ পৃথিৱীখন ইমান ধুনীয়া হৈ আছে। আমিবিলাক উদ্ভিদ আৰু প্ৰাণী বায়ু থকাৰ বাবেই জীয়াই আছে। বায়ুত প্ৰধানকৈ নাইট্ৰজেন, অক্সিজেন, কাৰ্বন ডাই অক্সাইড গেছ থকাৰ উপৰিও জলীয় বাষ্প আৰু আন কিছুমান গেছো কম পৰিমাণে আছে। গছ-গছনি ৰুই আমি বায়ু প্ৰদূষণ ৰোধ কৰিব লাগে। বায়ু আমি প্ৰদূষিত কৰিব নালাগে। আন এবিধ অজৈৱিক উপাদান হ'ল পোহৰ। উদ্ভিদে খাদ্য প্ৰস্তুত কৰোঁতে পোহৰ লাগে। এই সূৰ্যৰ পোহৰ শক্তি হিচাপে ব্যৱহাৰ কৰা হয়, যাক আমি সৌৰ শক্তি বুলিও কওঁ। ছাত্ৰ-ছাত্ৰীসকল, আজি আমি পৰিৱেশৰ জৈৱিক উপাদানৰ প্ৰাণী আৰু অণুজীৱৰ বিষয়ে আলোচনা কৰিলোঁ আৰু পৰিৱেশৰ অজৈৱিক উপাদানসমূহৰ বিষয়ে আলোচনা কৰিলোঁ। ইয়াৰ পাছৰ ভিডিঅ'টোত মানৱসৃষ্ট পৰিৱেশ আৰু অসমত থকা প্ৰাচীন কীৰ্তিচিহ্নসমূহৰ বিষয়ে আলোচনা কৰিম। তোমালোকে পাঠটো পঢ়িবা। আজিলৈ মই ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।